लाइफ और फर्स्ट टाइम एक्सप्रेस हाईवे चला है। कितना देना होगा? दिल्ली माजे माजे सीरियसली माजे माजे चकुटो मोजा खाई जाए एनेका फील है। मैं जब चलाई आছো बाइकखन टुपनी मारी दिछु। हाँ कुछ मिलेगा सर? मिलेगा क्या खाओ? ओह बाप रे बम धुमुहा बता आহি আছে सके। वेलकम टू नोएडा। So right, good afternoon everyone. How are you all? I hope everyone is fine. And আজি মই গৈ আছো Delhi from Lucknow. Yes, red signal. Red signal হৈ গৈ আছে যে কেছটো কি নগেনচোন ৰাতিপুৱা ৰাতিপুৱা। তো এনিৱে থেংক ইউ ছ' মাছ ফৰ মেকিং 2K কৰি দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু ইমান মৰম ভাল পোৱা দি আছে, বহুত ভাল লাগিছে। তে আগলৈ আৰু এনেকৈ দি যাই থাকিব। লক্ষ্ণৌৰ পৰা দিল্লী হৈছে টোটেল 500 কিলোমিটাৰ এপ্ৰক্স আৰু টাইম লাগি যাব 9 আৱাৰ। আৰু ছিগনেলবিলাক আৰু কেমেৰা লগা থাকে ন, সেইটোৰ কাৰণে বেছি ভয় লাগে মোক। তো ইয়াছ এনিৱে এতিয়া আপোনালোকক হাইৱেত লগ পাই আছোঁ। লেটছ গ'। মই হাইৱেটো ওলাই আছোঁ CM ৰেচিডেঞ্চ হৈ কিনে আহি এইপিনে গৈ আছোঁ MB ক্লাব। এতিয়া আছোঁ MB ক্লাবত আছোঁ মই। So guys, এইটো হৈছে লক্ষ্ণৌৰ VIP ৰোড। এইটো VIP ৰোড হয়। আজি এক্সপ্ৰেছ হাইৱেত উঠিম। লক্ষ্ণৌ আই থিংক Yamuna এক্সপ্ৰেছ হাইৱে। য়েছ Welcome to Agra-Lucknow Expressway. So মোৰ লাইফৰ প্ৰথম এক্সপ্ৰেছ হাইৱে। Yes, Lucknow Agra Express Highway বুলি কয়। তো বঢ়িয়া লাগিছে, লাইফৰ ফাৰ্ষ্ট টাইম এক্সপ্ৰেছ হাইৱে চলাই আছোঁ। চিৰিয়াছলি সৰু সৰু বস্তুবিলাক মোৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মেমৰিজ। কিतना देना होगा? दिल्ली कितना? हाँ हाँ $25 हो गया। Yes, finally toll tax দিয়া হৈ গ'ল। আৰু ইয়াতে লাগে খালি লক্ষ্ণৌ এক্সপ্ৰেছ হাইৱেতে toll tax লাগে 325 টকা ল'ল। ইহঁতে ৰাস্তাবিলাকনো বহুত মেইনটেইন কৰি ৰাখে, মই এইটো লক্ষ্য কৰিছোঁ। টোল ল'ব পাৰে, toll tax ল'ব পাৰে, বাট ৰাস্তা বহুত মেইনটেইন কৰি ৰাখে। বাট আমাৰ অসমত ইমান মেইনটেইনেই নকৰে, যিমান কৰিব লাগে ইমান মেইনটেইনেই নকৰে। So right, অকণমান ৰখিছিলোঁ। বাপৰে বাপ ডেঞ্জাৰ টোপনি লাগিছিলে সেইকাৰণে ৰখাই দিছোঁ অলপমান। একচুৱেলি অলপ পানী খাই ল'লোঁ। এতিয়াও টোপনি টোপনি ভাব হৈ আছে। একচুৱেলি যোৱাকালি আৰু দেৰি হৈছে শুৱাতে। যোৱাকালি ভিডিঅ' এডিট কৰাতে সেইকাৰণে দেৰি হৈ গ'ল। আৰু হোটেলত দেৰিকৈ পাইছোঁ, 11:30 হোটেল পাইছোঁ। পুৰা চিধা ৰাস্তা, একদম চকু মুজি মুজি যাই থাকিব পাৰিলোঁ। কিন্তু চকু মুজিলে আৰু ক'ত হ'ব, একেবাৰে শুই যাম, শুই গ'লে। समझ रहे हो ना? তো এতিয়া গৈ থাকোঁ, টোপনি লাগিলে কথা পাতিম আৰু আহি যাম কেমেৰা অন কৰে।
গৈ থাকোঁ এতিয়া অলপ চ' অলপ অকণমান আগতে 2 কিলোমিটাৰ আগত ৰেষ্ট কৰা যাব আৰু ছাৰ্ভিচ हाँ कुछ मिलेगा सर मिलेगा क्या खाओगे कोल्ड ड्रिंक्स वगैरह शाह मिलेगा जीरो देखो शाह भी मिलेगा शाह भी मिलेगा चाय चाय हाँ सब मिलेगा जीरो देखो अच्छा अच्छा यही रेस्टोरेंट है ना हमारे लायक सब ऊपर मिलेगा फर्स्ट फ्लोर पे अच्छा आगे है क्या आगे 100 किलोमीटर आगे है 100 किलोमीटर में हाँ ओके চ' ৰাইট ফুল আপ কৰা হৈ গ'ল আৰু জাষ্ট ৰিচিপ্টখন লোৱাৰ কাৰণে ইয়াত সোমাইছিলোঁ এইটো অফিচত তো একচুৱেলি সেইখন যে দেখিছে সেইখন হৈছে ৰেষ্টুৰেণ্ট সেইখন ৰেষ্টুৰেণ্ট হয় আৰু তাত বোলে খানা বোলে বহুত খাটিয়া হয় তো আৰু আগত আছে বোলে 100 কিলোমিটাৰ আগত বোলে তো তাতে ৰখি দিম हमको नहीं चाहिए हवा डालेगा পেট্ৰলৰ টেনশ্যনটো খতম পেট্ৰল মানে খংকৈ আছিলে আৰু আইডিয়া কৰিছিলোঁ তো এতিয়া বলক গৈ থাকোঁ আৰু টোপনি লাগিব টাইম হ'ল আৰু 100 কিলোমিটাৰ মানে অলপ বেয়া ৰাস্তা অলপ ভাল ৰাস্তা থাকিলে ভাল লাগে তেতিয়াহ'লে টোপনি নালাগে মেইন কথাটো সেইটোৱে এনেকুৱা পূৰা প্লেইন একদম চিধা ইয়াত সবচে বেছি ভাল হ'ব ছুপাৰ বাইক চলাব ছুপাৰ কাৰ ছুপাৰ বাইক পূৰা একদম ধুনীয়া মানে ৰাস্তাটো টোপনিৰ মাজে মাজে চিৰিয়াছলি মাজে মাজে চকুটো মোজা খাই যায় এনেকুৱা ফিল হয় মই যে চলাই আছোঁ বাইকখন টোপনি মাৰি দিছোঁ পটকৈ আহি যায় টোপনি পূৰা চাউণ্ড পূৰা নহা হৈ যায় সেইকাৰণে একজষ্ট লগাইছোঁ নহ'লে আগৰ একজষ্ট হ'লে ইমান টাইমে টোপনি আহি ক'ৰবাত গ'লোঁ বাপৰে কম ধুমুহা বতাহ আহি আছে চাগে ইয়াত বাইকৰো দিব লাগিব বাইকৰো লাগিব एक्सप्रेसवे पर आगरा से लखनऊ छत्तीसगढ़ रेस्ट प्लाजा 217 किलोमीटर दूर पर চ' ৰাইট এই আগতে যে টোল টেক্সটো দিছিলোঁ তো সেইটোৱে ৰিচিপ্টখন চালে আৰু মই ড্ৰেছটো চেঞ্জ মানে ৰেইনকোটটো পিন্ধি লোৱাটোৱে বেটাৰ হ'ব বাৰিছ আ যায়গা বাৰনা সেইটোৱে কৰোঁ ৰেইনকোটটো পিন্ধি লওঁ নহ'লে বৰষুণ নাহিব বহুত হাৱা মাৰি আছে চাওক এইটো টুলটো ৱেলকাম টু আগ্ৰা-লাকনাও এক্সপ্ৰেছ হাইৱে আৰু মোৰ বাইকখন ইমান ধুনীয়া দেখা হৈছে চাওক ন চ' ৰাইট মই ৰখাইছিলোঁ একচুৱেলি আৰু ইমান বৰষুণ পৰিছিল আগত তো সেইকাৰণে পূৰা ৰেইনকোট পিন্ধা আছে ফুল্লি ৰেইনকোট পিন্ধিছোঁ আৰু কেমেৰাটো ন মই বেগত থৈ দিছিলোঁ তো ভিজিলে বেয়া হৈ যাব ন সেইকাৰণে ভিতৰত থৈ দিছিলোঁ তো এনিৱে এইটো হৈছে য়মুনা এক্সপ্ৰেছ হাইৱে আৰু লক্ষ্ণৌ আৰু যোনটো আগ্ৰা এক্সপ্ৰেছ হাইৱে আছে তো য়মুনাৰ লগত কানেক্ট হৈছে আৰু বাইকৰো ইয়াত টোল দিব লাগে ইয়াত টোল দিছোঁ মই
205 rupees আৰু সেইটো দিছিলোঁ something 375 something তো এনিৱে এতিয়া গৈ আছোঁ আৰু চাই লওক আৰু মই একচুৱেলি ৰাতি পাই গ'লোঁ জুলি ইমান দূৰলৈকে আনি দিয়াৰ কাৰণে আপ টু দিল্লী আৰু দিল্লীৰ পৰা সেইখিনি আমাৰ জুলিয়ে মোক লৈ যাব আৰু বাট এইখিনিৰ ক'লৈকে থেংক ইউ দিলোঁ থেংক ইউ ছ' মাছ গাইছ ইমান ধুনীয়া আপোনালোকে ছাপোৰ্ট দিছে জাষ্ট ইউটিউবৰ সেইটো খুলি কিনে চালোঁ ষ্টুডিঅ'টো থেংক ইউ ছ' মাছ আৰু 2K কৰি দিয়াৰ কাৰণেতো আৰু থেংক ইউ ছ' মাছ দিলছে একদম তো এতিয়া বলক যাওঁ আৰু ন একচুৱেলি ন মই এতিয়া কাজু খাই আছোঁ কাৰণ মোৰ অলপ বৰ লাগি গৈছিলে তো সেইকাৰণে কাজু খালোঁ চবাই আছোঁ এতিয়ালৈকে একচুৱেলি মই তামোল বাগেৰা একো নাখাওঁ ন সেইকাৰণে কাইণ্ডলি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব একেবাৰে নাপাহৰিব কাৰণ তাত মই ৰিয়েল টাইম আপডেট দি থাকোঁ মই যে বৰষুণ পৰি আছিল ন সেইটো আপডেট দিছিলোঁ মই অকণমান আগতে তো আৰু এতিয়া বাজিলে 8:30 একজেক্টলি 12টা বজাত পাই যাম 12টা মানত পাই যাম চ' ৰাইট ফাইনেলি দিল্লী আহি পালোঁ আৰু এতিয়া বাজিলে 10:41 দিল্লীত সোমালোঁ মানে আৰু য়মুনা এক্সপ্ৰেছ হাইৱেটো ফিনিছ ইয়াৰ পৰা থেংক ইউ ভিজিট এগেইন ৱেলকাম টু নয়ডা finally so right finally আহি পাই গ'লো দিল্লী yes দিল্লীত আছোঁ এতিয়া আৰু ন হোটেলত মোৰ প্ৰব্লেম চলিয়ে থাকে তো কি ক'ম আৰু এইবিলাক বাদ দিয়ক কিন্তু যোৱাকালিতকৈ আজি অলপ এনাৰ্জি আছে আৰু এতিয়া গ'লে এতিয়াও ৰাইড কৰিব পাৰিম তো এনিৱে আজিলৈ ভিডিঅ'টো আছিল এইখিনি আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব এণ্ড কমেণ্ট ডাউন ইয়ৰ ফেভাৰিট পাৰ্ট আৰু সকলোকে গুড মৰ্ণিং এতিয়া বাজিলে 2টা ৰাতিপুৱা তো কষ্টমৰ ভগৰ আশীৰ্বাদ আপোনালোকৰ মৰম কিপ ছাপৰ্টিং কিপ লাভিং চাইনিং অফ বিমুন ব্লগছ বাই বাই